গৈ আছোঁ এতিয়া আইতা ঘৰলৈ। আমি আইতা ঘৰলৈ গৈ আছোঁ। আৰু বতৰটো ভাল নহয়। আইতা ঘৰলৈ গৈ আছে। হাই কেতিয়া হাই কেতিয়া হাই কেতিয়া হাই কেতিয়া আইতা ঘৰলৈ গৈছোঁ। খাব গৈ আছে। ধুনীয়া গৈ আছে। ধুনীয়াকৈ খাই ভাল পায়। হয় নি? মাতি আছে মুনু মানে মধুৰি দিছে অমিতা দিছে আইতা ঘৰৰ পৰা মুনু পাইছ খানা দিছে আইতা মানে দৰৱ বিচাৰিছিলে মুনুকে দৰৱ বনাব আৰু আইতা ঘৰত নাথাকে আইতা এনে ঘৰটো এবাৰ চাব আহিছে আৰু মুনুকে দৰৱ বিচাৰিলে এইফালে মুনুৱে মধুৰি পালে আইতা ঘৰত গৈ আছো ব'লা আলহী আহি আছে আমাৰ ঘৰলৈ আজিকালি পুৰি খাব পাৰোঁ মধুৰিটো কৰি থাকিলে তোমাক মধুৰি কৰিলে গাঁও ফুৰা হৈছে আজিকালি ধুনু বাদ আকৌ পেলাই দিলে মধুৰি হ'ব আজি তুমি খাব লাগে আৰু ধুনু আমি এতিয়া ঘৰৰ পৰা আহি আছোঁ সেয়া আইতা আহি আছে ধুনু হাঁহি একেবাৰে পেলাম বুলি পেলাই দিয়ে গম পাই এবাৰ তুলিলে হ'ল আৰু তাক এবাৰ পেলাই থাকিব মানে ধুনু মানে মধুৰিটো দিয়ে আৰু বাই বাই সি পেলাই দিয়ে সেয়া ককাইকে তুলি দিয়া ধুনু আকৌ পেলাই দিয়ে আকৌ সি পেলাই দিয়ে দেখিলে টেঙা হ'ল ধুনু টেঙা হ'ল আমি এতিয়া ঘৰৰ পৰা আহি আছোঁ